পূজা কাপোৰ আমাৰ ঘৰত নাই পূজা কাপোৰ ল'ব লাগে ৰাম ৰাম এই গেলা বোকাখনত মোক ভৰি গোটেইখন অৱস্থা নাই ভৰি অৱস্থা নাই আমাৰ ল'ৰা বজাৰত দেখিছিলি নি ৰাতিপুৱা নাই ক'লে গ'ল জানো আপোনাৰ গোটেইখন বিচাৰি ফুৰিছোঁ চবেই কাপোৰ ল'লে পূজা কাপোৰ ল'লে মোক পূজা কাপোৰ নাই চবেই ল'লে অথনিবা বিচাৰি ফুৰিছোঁ অথনিবা এইবোৰ খেলি আছেহি কি আহিছে এতিয়া ভৰি বোকা এবেলা দিছে ভাত পানী খোৱা বোৱা নাই ৰাতিপুৱাৰ পৰা অকল খালি মাৰ্বল গুটি খেল আৰু এতিয়া পূজা এটা যে আহিছে কাপোৰ কানি যে ল'ব লাগে সেইবোৰ খবৰ নাই চবেই কাপোৰ ল'লে বৰুৱানীয়ে ল'লে হাজৰিকানী ল'লে কালি বেপাৰী আহিছিলে ব'লক ঘৰলৈ ব'লক আমি বজাৰলৈ যাওঁ ব'লক পূজা আহিছে পূজা বহিব নকলে চাহ এখন দিব নোৱাৰা পূজা আহিছে আকৌ মুচা পালি যে বেহে পূজা আহিছে দুৰ্গা পূজা বল বজাৰলৈ যাব লাগে কি হ'ল তহঁতি আজিৰ পৰা আমাৰ শিলগুটি নেখেলিবি শিলগুটি নে মাৰ্বল গুটি নেখেলিবি এতিয়া বয়স আছে নে এইবোৰ খেলিবলৈ মাতি নানিবি তহঁতিও এডাল দেখিছ নহয় আৰু কৰি দিম আজিৰ পৰা খেলা দেখিবলৈ হ'লে একদম কথা বেয়া হৈ যাব নিজে খেল দিবলৈ আহিলে নিদিবি খেলিবলৈ নিদিওঁ বুলি কয় এইবোৰ ৰাতি আছে নহয় এইবোৰ খেলিবি দেই খেলিব জানিব ল'লা আজিৰ পৰা খেল নহয় এই নকা গান লৈ আহি পেলাই মাহঁতে নেপাম চুপাই দিম কৈ দিছো ক'ৰবাত গৈছিল নেকি ইমান ধুনীয়াজনী হৈছে ক'ত গৈছিলি নো নাই যোৱা মইচোন আজিকালি ঘৰতে এনেকে থাকো ঘৰতে তাই তেনেকে থাকে ঘৰতে আজিকালি এনেকে এইবোৰ পিন্ধি থাকো মই কালি পূজাত কাপোৰ এযোৰ ল'লো শুনিছ নে বেপাৰী এটা আহিছিলে আৰু বেপাৰীটোৰ পৰা কাপোৰ এযোৰ ল'লো কিমান লৈছে গম পাৱ নাই কিমান লৈছে এযোৰৰ দাম 2000 চাচোন ভাল লাগিছে নে কাপোৰটো পিছল অকণমান ক'ৰ বেপাৰী পৰা লৈছিলনো কালি বেপাৰী এটা আহিছিলে মই 2000 টকা দি এবাৰ পূজাত পিন্ধিবলৈ লৈছো ভাল লাগিছে নাই বাৰু ভালে লাগিছে কি হ'ল কথাটো অকণমান গহীনকে ক'লে যে মই বেয়া লগা তই ভাল লাগি লৈছো আকৌ মই বেয়া লাগিছে বুলি ক'লে ভাল পাবি জানো তই নলওঁ নি পূজা যাব লাগিব মই এটা শিলগুটি খালি আছিলেগে মাতি আনিছো তাকে 500 মান টকীয়াহে ল'বি আৰু ক'ব নে আৰু কেইশ টকীয়া লওঁ আমি আৰু যিমান মানুহ সিমানটোহে ল'ম তহঁতি আৰু তহঁতৰ টকা আছে ধন আছে এজনে আকৌ শাৰী এখন লৈ দিম বুলি কৈছে 2000 টকীয়া কি বানাচি নে বালাচি কিবা এটা যে শাৰীখনৰ নামটো তেনেকুৱা শাৰী এখন লৈ দিম নামটোকে নাজানো কৈছে আৰু নামটো মোৰ কৈছিলে পাহৰিছো কাৰণেহে কৈছো তাৰপৰা এবাৰ পূজাত ডাঙৰ ঘড়ী এটা আনিম দামী ঘড়ী এটা অৰ্ডাৰ দি থৈছো তই কি ল'বি পূজাত অকল কাপোৰ এযোৰ জানো কি লওঁ আজি যাম বুলি ভাবিছো কি হয় কিনো পূজা আমাৰ পইচাই নাই কি পূজা চলি আৰু তেওঁ কাপোৰ কিবা কিবি ল'বলৈ অকণমান বেয়া মই ল'ৰাটোলৈ পেণ্ট এটা আনিছো 1800 লৈছে গম পাৱ নাই আকৌ হেৰি কি বুলি কয় দেউতাকলে চাৰ্ট এটা আনিছো সেইটোতো লৈছে 2000 আৰু
আৰু কাবালে না আমাকো লৈ দিবি কাপোৰযোৰ পাৰিলে তই নিজৰকে লৈ নাথাকিবি নিজৰে হোৱা নাই ৰ এতিয়া আকৌ এজনে দৰমহা পালেহে হ'ব দৰমহা পালে এবাৰ ল'ম বুলি হৈছে এবাৰ পূজা চাবলৈ ইয়াত নাচাও নহয় মই এবাৰ পূজা চাবলৈ গুৱাহাটীলৈ যাম আইঅ ৰাম ৰাম লণ্ডন আমেৰিকালৈ যাব পাৰিবি আমেৰিকাৰ লণ্ডনত আকৌ পূজা নেপাতে নহয় কথাবোৰ যে ক'লে কেনেকুৱাকৈ সঁচা বুলি নাভাবি মই কিবা ফুটনি মাৰিছো ভাবিছ নেকি চাবি আকৌ ফুটনি নামানো কি মাৰিছ কি মাৰিছ ইমান ফুটনি নাই এযোৰ কাপোৰ 2000 টকা লোৱা নাই এযোৰ কাপোৰ ফুটিবি বেপাৰী ফুটিবিচোন দিলে 2000 ল'লে কিমান ল'ব 2000 না লোৱা তই ক'লে হ'বনে খুব বেছি 300 মান লৈছে এতিয়া হেৰিয়াতে দি আছে মেলা বজাৰ দি আছে 300 চিঞৰি থাকে 300 চিঞৰি থাকে ভৰি লৈছে তই পাটৰ কাপোৰ দেখা নাই নি আইঅ পাটৰ কাপোৰ এই পাটৰ কাপোৰ নহয় যে পিছৰ দেখা নাই ইমান পিছৰ আৰু ইয়াত ব্লাউজ নাই নেকি ব্লাউজ চাওঁ মেখেলাখন চাওঁ কাপোৰখিনি পালেহে গম পাবি ইয়াত এইফালে ব্লাউজ লাগি আছে এইবোৰ পতি দেখিছ এইবোৰ পতি ইয়াত লগাই দিব দাম বহুত দাম ভৰিলে আৰু এইটো ব্লাউজ দেখিছ এইটো ব্লাউজ কিনিহে গম পাব আৰু ৰং নেপালি এই কোলা মানুহজনী তেতেয়া হালধীয়া যোৰহে পালি কোলা মই কোলা মানুহজনী মই আকৌ পূজালে এইটো মুচনত নাজানো কিন্তু পূজালে পাৰ্লাৰ অকণমান ভাল লাগিব দেখিবলৈ মই এনেকুৱা কালাৰ নল'ম এতিয়া অকণমান হেৰি ল'ম মানে অকণমান হেভিয়ে ল'ম থৈ দে ভালকে চিলাই ল'বি দামী কাপোৰ আনিছে চিলাই ল'বি মই চাহ অকণ বনামগে দেই বৰ জ্বলিছে নিজে শুনা আনিব নোৱাৰে লোকেল জ্বলিছে কাপোৰটো ময়ো কম নহয় দেই ফটকীয়া কাপোৰটো 2000 টকা দি ক'লো হ'ব নাই অলপহে পাইছো আজি দিন নহয় চব সাজু কৰি থম তাৰ যাওঁ চব থম আজি একদম ঘৰ মই ৰন্ধ বন্ধ কৰি দিম য'ত যি বস্তু আছে আজি ঘৰলৈ আমাৰ পাৰ্চনেল কথা এইবোৰ বাদ দে চাহ বনাইছো মই চাহ নেখাওঁ যাওঁ চাহ নেখাওঁ দেই যাওঁ যা বল বা সোনকালে কওঁগে তহঁতি বায়ে ঘৰলৈ আহিলি নি বায়ে ঘৰত কাজিয়া লাগি আছে বায়ে ঘৰলৈ আহিছ তেতিয়াহ'লে বায়ে কি দিব তহঁতক মাৰপিট লাগি আছে যা মই আহিলো দেই খোজকাঢ়ি আছে নে কিবা লৈ আহিছে চাইকেল আনিছিলো চাইকেলখন বাটতে থৈ আহিলো ই যিহে ৰাস্তা ইয়াতহে এনেকুৱা আমাৰ ফালে ভাল পায় বোকা বৰষুণ একেৰাহে দি আছে ভিতৰত বহিবিগে ভাগৰ লাগি আহিছে খোজকাঢ়ি আহিছ বৈ জীয়াই বহিবি বৈ গুড মৰ্ণিং বন্ধু বান্ধৱীসকল আজি এটা খণ্ড বিশেষকৈ দিছোঁ সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ আজি প্ৰথম পাৰ্ট ছেকেণ্ড পাৰ্টটো পূজা আগে আগে দিম বুলি ভাবিছোঁ আপোনালোকে অলপ মৰম কৰিব আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব দেই চেনেলটো সকলোৱে লাইক শ্বেয়াৰ কমেণ্ট সকলোৱে কৰি দিব